নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিলোঁ আমুঠু। আৰু আমুঠু কেনেকৈ বনাওঁ আজি আপোনালোকক দেখুৱাম। আপোনালোকে আমুঠু কেতিয়াবা খায় নে নাখায় আৰু চাই লওক আজি মই কেনেকৈ বনাম দিয়া, কি মস্তিছে বনাম। এতিয়া ধুনীয়াকৈ কেৰাহীত আমুঠুখিনি দি লওক, দি লৈ নিমখ অলপ দি দিয়ক। তেতিয়া ধুনীয়াকৈ এনেকৈ কৰি এতিয়া ধুনীয়াকৈ এনেকৈ চেপিম। চেপি ইয়াত ৰসটো দি দিব লাগিব এনেকৈ। এতিয়া ধুনীয়াকৈ পানী দি দিয়ক, পূৰা পানী দি দিয়ক, এনেকৈ সৰহকৈ পানী দি দিয়ক। পানী দি লাহেকৈ এইটো ঢাকনিটো এনেকৈ মাৰি দিয়ক। মাৰি দিয়াৰ পিছত এনেকৈ এটা আলু, এটা পিঁয়াজ আৰু এনেকৈ জলকীয়া, এনেকৈ নহৰু, আদা লৈ ল'ব। গুচাই ল'বা। এনেকৈ গুচাই লৈ এনেকৈ ধুনীয়াকৈ কাটিব লাগিব। এনেকৈ পিঁয়াজটো এনেকৈ কাটিব লাগিব ধুনীয়াকৈ এনেকৈ। জলকীয়াটো এনেকৈ দি আলু এনেকৈ কাটি এইপিনে কৰি তাৰপিছত এইটো যে এইটো এনেকৈ এবাৰ দাঙি চাবা মালটো উতলিছেনে নাই উতলা। আহা মজা হৈ আছে। এইবিলাক দিছেনে বা এনেকৈ কৈ উতলি আছে। এইটো কলিজা এইকণ কলিজাকণ আইঐ খাবা আৰু দেই। আকৌ এনেকৈ এতিয়া এনেকৈ ৰাইচ এনেকৈ কৈ উতলি আছে। মজা উতলিছে। খাবা আৰু আজি দেই। এনেকৈ এতিয়া ধুব। এনেকৈ ধুই এনেকৈ থ'ব ধুনীয়াকৈ। তাৰপিছত আকৌ এনেকৈ ল'ব এইবোৰ লেতেৰা আছে ন, এইবোৰ খচি এনেকৈ ধুব। এনেকৈ এইবিলাক একদম এনেকৈ ধুব লাগিব। ধুই এনেকৈ ধুই এইটো ধুনীয়াকৈ এতিয়া এখন লৈ এনেকৈ কৰি একদম সৰুকৈ এনেকৈ কৰি কাটিব লাগিব। এনেকৈ কৰি পূৰা এনেকৈ পিচ কৰিব লাগিব। এনেকৈবিলাক কাটিব লাগিব ধুনীয়া। এনেকৈ এতিয়া ধুনীয়াকৈ কাটি লৈ দিছেনে। কাটি লোৱাৰ পিছত ধুনীয়াকৈ এতিয়া এনেকৈ তেলটো এনেকৈ দি ল'ব। ডাঠকৈ দি ল'ব। তেলত দি দিব। আলুখিনি অলপ এনেকৈ ফ্ৰাই কৰি ল'ব। ফ্ৰাই কৰি ল'লে ভাল হয়। ঠিক আছে। এনেকৈ পিঁয়াজবিলাক এনেকৈ দি দিব। এনেকৈ দি দিব আলু দি দিব জলকীয়া দি ধুনীয়াকৈ দি দিব। ধুনীয়াকৈ এতিয়া এইটো মছলা আছে, মছলাকেইটা এনেকৈ উলিয়াই দি দিব। এয়া হৈ গ'ল এইকণ মোৰ কলিজাকণ। এইটো কলিজা হেনো, কলিজা আইঐ কলিজাকণ হেনো। কলিজাটোকে খাই দিওঁ প্ৰথমতে। এয়া এতিয়া একদম এইটো কলিজা মজা। খাবা।